সাংবাদিক বন্ধুসকল, আজি আপোনালোকে আমাৰ অন্নপুৰ গাঁৱলৈ অহাৰ কাৰণে আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, ধন্যবাদ দিছোঁ আমাৰ গাঁৱলৈ অহাৰ কাৰণে। গতিকে মই অসমবাসীক আমাৰ আপোনালোকে চবেই জানে যে ফাগুন মাহটো হ'ল আমাৰ মিচিঙৰ নতুন বছৰ। গতিকে এই মাহতেই আমাৰ আলি আই লৃগাং প্ৰথম বুধবাৰে, ফাগুনৰ প্ৰথম বুধবাৰে আলি আই লৃগাং অসমৰ চুকে কোণে থকা কমেও আমাৰ 2000 ওপৰত আমাৰ মিচিং গাঁও আছে। ঠিক এই গাঁওবিলাকৰ নিচিনাকৈ আমাৰ অন্নপুৰ গাঁৱতো আজি উলহ মালহেৰে আমাৰ আলি আই লৃগাং উদযাপন আমি ৰাইজে আমাৰ গাঁৱত কমেও আমাৰ গাঁৱত 200 ঘৰ আছে, 200 ঘৰ মানুহে আজি গোট খাই আজি উলহ মালহেৰে সৰুৰ কেঁচুৱাৰ পৰা ধৰি বুঢ়ালৈকে আজি গোট খাই আমি আলি আই লৃগাং উৎসৱটি আমাৰ মিচিঙৰ উৎসৱটি আমি উলহ মালহেৰে পালন কৰিছোঁ। গতিকে অসমবাসীক মই সেইটো কাৰণে মই অসমবাসীক ইয়াৰ দ্বাৰাই মই নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তাৰ পৰা আমি ঠিক তেনেদৰে আমি আমাৰ উৎসৱটি যাতে আমাৰ কালচাৰটো বিশ্বৰ দৰবাৰত যাতে নিউজৰ দ্বাৰা আপোনালোকৰ সাংবাদিকসকলে আমাক সহায় কৰিব লাগে যে এই বিশ্বত আমাৰ কালচাৰবিলাক অসমত যে বা ভাৰতত যে মিচিং এটা জাতি আছে, আমাৰ কালচাৰবিলাক আপোনাৰ সাংবাদিকসকলে আপোনালোকে যাতে বিশ্বৰ দৰবাৰত নিয়াত সহায় কৰে, তাকে মই কামনা কৰিছোঁ। আজিৰ দিনত মিচিং ৰাইজৰ কি আহ্বান জনাব? কি মেছেজ দিব আজিৰ দিনত? আজি আহ্বান জনাওঁ, মিচিং ৰাইজক এইটো আহ্বান জনাওঁ যে চবেই নিজৰ কৃষ্টি সংস্কৃতিটো বজাই ৰখাৰ স্বাৰ্থত প্ৰত্যেকটা মিচিং গাঁৱে উলহ মালহেৰে সকলো ৰাইজে গোট খাই মিৰংঘৰত আহি উলহ মালহেৰে প্ৰত্যেকটা গাঁৱত মিচিঙৰ প্ৰত্যেকটা গাঁও আহি পিনি মিৰংঘৰত আহি পিনি নিজৰ নিশ্চয় মিৰং আছে গাঁৱত। গতিকে এই মিৰংঘৰত আহি প্ৰত্যেকজনেই আলি আই লৃগাংটো উদযাপন কৰিবলৈ মই আহ্বান জনাইছোঁ মিচিং ৰাইজক। থেংক ইউ। এনে কিমানমান দিন পালন কৰিব? আমাৰ কমেও 5 দিন আমি ৰাইজে বিলোচনা কৰি ৰাইজে আমি সিদ্ধান্ত লৈছোঁ যে 5 দিনৰ ভিতৰত আমাৰ 200 ঘৰটো মানে ঘৰে প্ৰতি উচৰি মাৰি লৃগাং উদযাপনটো মানে ঘৰে প্ৰতি উচৰি মাৰি মানে শেষ কৰিব লাগে বুলি ৰাইজে সিদ্ধান্ত কৰিছে। Silo ngoluk onnopur dolu se kankanapa alia liga se portom budbar so ngolu pongkurpa palon na dung ibom na gedung odok lega pa ngo ahom bakhiloi ধন্যবাদ জ্ঞাপন কৰিছো। Thank you.